নমস্কাৰ প্ৰিয় দৰ্শক, অনুনীল ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি যাই আছোঁ আজি আমাৰ বস্তিত বাৰীত, বেছি দূৰ নহয় সেইটো। আৰু আপোনাৰ তাত যাই আমি তুলিম শাক। বহুদিন শাক খোৱা নাই, আজি যিহেতু ৰবিবাৰ গতিকে অলপ শাকে তোলোঁ। এক মাহা শাক তোলা মানুহ তুলি আনিছোঁ, আজি থুপৰে আনিছোঁ শাক তোলা মানুহ মাহা। মাজে মাজে বহুত শাক আছে, এইবিলাক হৈছে খুতুৰা শাক, এইটো খুতুৰা শাক আৰু এইটো হৈছে আপোনাৰ ভৌঠা শাক। আমাৰ গাঁৱলীয়া ভাষাত আমি ভৌঠা বুলিয়ে কওঁ, এনে কিন্তু ইয়াক জিলমিল শাক বুলিও ক'ব পাৰে। বহুত উপকাৰী এই জিলমিল শাকটো, বহুত উপকাৰী লিভাৰ আৰু কিডনীৰ কাৰণে এই শাকটো বহুত ভাল। আৰু আপোনাৰ কিডনীত পাথৰ হ'লে এই শাকটো আপুনি ৰাতিপুৱা খালী পেটত একাপ খাব পাৰে। আৰু সৰু ল'ৰা ছোৱালীকো এইবিলাক খুৱাই থাকিব লাগে, যিহেতু শাকটো আমাৰ কাৰণে বহুত ভিটামিন। শাকত আপোনাৰ এ ভিটামিন থাকে আৰু চি ভিটামিন থাকে, লগতে আইৰণো থাকে। গতিকে এইবিলাক আমি খুৱাব চেষ্টা কৰিব লাগে। আমাৰ অনুষ্কা আৰু নীলাঞ্জনাই কিন্তু খাই শাক ভাল নাপায়, তথাপিতো মই সদায় ৰান্ধিলে সিহঁতক দিওঁৱে, মই কাঁহীত দিওঁৱে আৰু খাব দিওঁ, জোৰ কৰি হ'লেও খাব দিওঁ, অলপ হ'লেও খাব দিওঁ। সিহঁতৰ নহ'লে অভ্যাসবিলাক নোহোৱা হৈ যাব ডাঙৰ হ'লে। এতিয়াৰ পৰা খোৱালে অভ্যাসবিলাক থাকিব। গতিকে আমি শাকবিলাক তোলোঁ, ভিডিঅ'টো চাই থাকিব। খুৰী কি শাক বুলি কয় জানে না? টেঙা টেঙা লাগে কিন্তু না। আৰু এইটো কি বুলি কয়, এইটো কপাল ফুটা বুলি কয় না, কপাল ফুটা শাক এইটো। কিন্তু এইটোৰ বগা শাকটো নাখায়, ক'লা ৰঙৰ যিটো ক'লা ৰং সেই ৰঙৰ শাকটোহে খায়, বগা ৰঙৰ শাকটো নাখায়। ওলকবি, আৰু এয়া ওলকবি আপোনাৰ হৈছেয়ে, দুই এটা হৈছে। আৰু ওলকবি পাতবোৰ বান্ধ খাইছে। আৰু এইখন আমাৰ বেছি ডাঙৰ খেতি নহয়, সৰু খেতিয়ে। এইখিনি বেঙেনা আৰু এইবিলাক হৈছে আপোনাৰ বিন গছ, ফুলিব ধৰি আছে বিনবিলাক। পানীৰ প্ৰয়োজন হৈ আছে, পানী দিব পৰা নাই। আমি এতিয়া ঘৰত যাওঁ। শাক কিহেদি খাব? মাছেদি খাব। মাছেদি খাব। শাক তুলি ভাত ৰান্ধি খাই লৈ খুৰী আৰু মই আহিলোঁ আমাৰ গাঁৱৰে নখৰাম দাহঁতৰ ঘৰত। নখৰাম দাৰ ছোৱালীটোৰ, সৰু ছোৱালীটোৰ হৈছে তুলনি, আৰু তাত আমি দিব আহিলোঁ। লাগিলে সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই নতুন নতুন ভিডিঅ' দিয়াৰ কাৰণে উৎসাহ পাওঁ আৰু আপোনালোকৰ মৰমৰ আশীৰ্বাদত যাতে মই আগুৱাই যাব পাৰোঁ। প্লিজ সকলোৱে মোক সঁহাৰি জনাব। বাই।